মৰমৰ বন্ধু-বান্ধৱসকল, আপোনালোকৰ কি খবৰ? আমি আশা কৰোঁ আপোনালোকে ভগৱানৰ আশীৰ্বাদত আপোনালোকে সকলোৱে ভালে আছে। আপোনালোকৰ বাবে মই আন এটা নতুন ভিডিঅ' লৈ আহিছোঁ, যিটো হ'ল আমাৰ পঢ়ি থকা বন্ধু-বান্ধৱসকলৰ বাবে। মই এনেকুৱা এখন এপছৰ কথা ক'ম, যিটো এপছৰ সহায়ত আপোনালোকে বহুতো উপকাৰিত হ'ব। প্ৰথমে এপছটো ডাউনলোড কৰিবলৈ আপোনালোকৰ মোবাইলৰ যিটো প্লে ষ্ট'ৰ আছে, প্লে ষ্ট'ৰত যাব লাগিব। যাই কিনে ওপৰত চাৰ্চ কৰিব লাগিব দিশা এপছ। যিহেতু মোৰ আগতে এপছটো আনইনষ্টল কৰা আছে, মই ইয়াত মোৰ মোবাইলত সেইকাৰণে অ'পেন দেখাইছে। মই অ'পেন কৰি আপোনালোকক দেখুৱাই আছোঁ প্ৰচেছটো কেনেকুৱা। যিহেতু আমি হলোঁ অসমীয়া মিডিয়ামৰ ছাত্ৰ। ইয়াতে আপোনালোকৰ যিটো মিডিয়ামৰ ছাত্ৰ হয়, ইয়াতে চিলেক্ট কৰিব লাগিব। ইয়াতে বেংগলী আছে, বৰ্মা মিডিয়াম আছে, ইংলিছ মিডিয়াম আছে, হিন্দী মিডিয়াম আছে, মণিপুৰী মিডিয়াম আছে। যিহেতু মই মোৰ হ'ল এছামিছ মিডিয়াম, মই প্ৰথমে চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পিছত আপোনালোকে যি বন্ধু বা ভাইটি যিটো ক্লাছত পঢ়ি আছে, সেইটো ইয়াতে ক্লাছটো কৰিব লাগিব, চিলেক্ট কৰিব লাগিব। যিহেতু মই হাই ছেকেণ্ডেৰীত পঢ়ি আছোঁ, হাই ছেকেণ্ডেৰী ক্লাছ ইয়াতে ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত তলফালে আহিব লাগিব। ইয়াতে আহি গৈ ক্লিক কৰি কিনে তলপিনে আহি কিনে ছেট মোৰ বুক এণ্ড শ্লেট ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন আহি যাব। অহাৰ পিছত অল এছামিছত মই ইয়াতে ক্লিক কৰি দিলোঁ। যিহেতু আমি এছামিছ মিডিয়ামৰ হয়। ক্লিক কৰাৰ পিছত আৰু ওপৰত যাই কিনে আমি ক্লাছটো চিলেক্ট চ'ৰ্চটো বাইটত তলত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত এনেকুৱা এখন আহি গ'ল। ইয়াতে আমাৰ মিডিয়ামটো চিলেক্ট কৰিব লাগিব। বৰ্ডটো হ'ল আমাৰ সেৱা, মিডিয়ামটো হ'ল আমাৰ এছামিছ, আৰু ইয়াতে ছাবমিটত ক্লিক কৰিব লাগিব। এইটো হ'ল আমাৰ বৰ্ডটো হ'ল আমাৰ ষ্টেট আছাম, চিলেক্ট কৰি দিলোঁ। দিয়াৰ পিছত ছেভ মাৰি দিলোঁ। তাৰপিছত এখন আহি গ'ল। পিছত যিহেতু আমি হাই ছেকেণ্ডেৰী পঢ়ি আছোঁ, বিজ্ঞান শাখাৰী আহিছে। আমাৰ যিহেতু কলা শাখাৰীটো কৰিব লাগে। ইয়াতে টেক্সট বুকছ দেখা পাইছে, ইয়াতে ক্লিক নহয়, আমি ডাইৰেক্টলি ভিডিঅ'ত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত ইয়াতে আহি গ'ল। তলত লেচন, যিগিলা লেচন আছে, যিমান আমাৰ আছে, চব ইয়াতে আহি যাব। অহাৰ পিছত ইয়াতে আমি কি কৰিব লাগিব, যিহেতু আমি ছাবজেক্টটো কৰিব লাগিব, চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত
ধৰা মই এখন কৰি লৈছোঁ দ্ৰব্য। এই দ্ৰব্যটো মই ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত এনেকুৱা এখন আহি যাব। আপোনালোকে এই প্লেটখন ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ভিডিঅ'টো এনেকৈ প্লে হৈ যাব। মই অলপ য'তে মই দেখুৱাই দি আছোঁ কেনেকৈ কি হয় কেনেকুৱা হয় আপোনালোকক দেখাই আছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আমি ইয়াৰ আগৰ শ্ৰেণীত দ্ৰৱৰ বিষয়ে কৈছোঁ। সলিউশ্যনৰ দ্ৰৱৰ চতুৰ্থ শ্ৰেণীটো ডাউনলোড কৰক। চতুৰ্থ অংশ আৰম্ভ কৰিছোঁ। ভালকৈ Fourth মনোযোগেৰে part, পঢ়ি থাকক। আৰু ইয়াত আমি লিকুইড ইন লিকুইড অৰ্থাৎ প্লে ষ্ট'ৰ ডাউনলোড কৰক আৰু দুটা যদি ক্লাছ কৰি লিকুইড ভাল ভলেটাইল লিকুইড মনোযোগেৰে পঢ়ক। উদ্বায়ী জুলীয়া পদাৰ্থ বাই বাই। যেনে বেনজিন